অৱস্থা বাধা নেওচি ইয়াত তেখেতক কাটি পকাই পাইছে আপোনালোক সম্মানীয় বিশ্বনাথ বিধানসভা সমষ্টিৰ তিনিবাৰকৈ বিধায়ক প্ৰাক্তন মন্ত্ৰী আলহাজ নজমুল সৰকাৰ ডাঙৰীয়া তেখেতক সহধৰণী ঘৰত লৈ তেখেতে শাৰীৰিক অসুস্থতা নেওচি নিজৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত এনেদৰে কৰিলে দেখা পাইছে ইয়াত তেখেতে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে তেখেতৰ সহধৰণীৰ লগত শাৰীৰিক